নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ পথাৰলৈ আহিছোঁ। এইখন দেখিছে, এইখন পথাৰতে আজি ৰুব। এখন আমাৰ খুৰীহঁতৰ মাটি এডোখৰ, সেইডোখৰতে ৰুব। আৰু আমাৰ দাইটিয়ে এইডোখৰত ৰখিছে, দাইটিৰ ওচৰলৈ যাম। এইখন 2 বিঘা আছে, ইয়াত আজি ৰুব। আমাৰ ইয়াত 2 বিঘা। কেইবিঘা মাটি আছে? 2 বিঘা। 2 বিঘা। কি 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 কঠীয়া ৰোৱা হ'ব ইয়াত? ইয়াত হেৰি এইটো কি ধানটো কি ধান আকৌ? কেইবিঘা মাটি আছে? 2 বিঘা। 2 বিঘা। 2 বিঘাত কিমান মানুহ আহিব ইয়াত ৰুবলৈ? 5জন কৈছোঁ। আজিকালি মাইকী মানুহে নোৰোৱে নাই ইয়াত? নাই নহয়, জনী আহিব। মাইকী মানুহ আহিব? আৰু হেৰি পায় ক'বা এই কি বহু পথাৰ না কি? বহু পথাৰ। ঠিক আছে, বাকী এইখিনি চব ৰুই শেষেই হ'ল আৰু। এই আমাৰ বাইদেউ দুগৰাকী ৰুই আছে। ক'ৰ পৰা আহিছে আপোনালোক? এই গৰৈমাৰীৰ পৰা আহিছে বোলে। এইটো ৰঞ্জিত ধান ন? কিমান কেইবিঘা আছে ইয়াত? আছে 1.5 বিঘামান। 1.5 বিঘা। কিমান টাইম লাগিব এইখিনি ৰুওঁতে? লাগিব দিনটো লাগিব। দুজনী মানুহে ন? 1.5 বিঘাত কিমান কঠীয়া লাগে বাৰু? এবিঘাত 3 থাকে। এটা কঠীয়াত মানে কিমান কেইটা থাকে? 84 থাকে। ঠিক আছে দিয়া, ৰখ। 3টা কঠীয়া লাগিব। এটা কঠীয়াত 84কে থাকে। এইয়া বাকী চাইডৰখিনি ৰুলে আজি 4 দিনমান হ'ল ৰোৱা। আপোনালোক হেৰিৰ পৰা আহিছে ন? গৰৈমাৰী। ঠিক আছে। পটাপট ৰুইছে নে? ভাত খাই আহিছেনে? আকৌ ইয়াত মালিকে দিব নে আপোনালোকে খাব? দিব। এজনীৰ নাম কি বাৰু? জৱা মোৱাং। জবা মোৱাং নে জৱা মোৱাং? জৱা। বৰ ধুনীয়া নাম অ' জৱা। কোনে থৈছিলে, মায়ে নে দেউতাই? মা দেউতাই। ঠিক আছে। কোন কোন আছে আপোনালোকৰ ঘৰত? ঠিক আছে। পানী সোমাইছিলে নাই বা? বহুত পানী। এই বাইদেউজনী ঘৰ জানো বাৰু কোন কোন আছে। আপোনাক এইবাৰ প্ৰথম দেখিছোঁ। এই বাইদেউজনী ঘৰ জানো বাৰু। এই বাইদেউজনী আগত পাই থাকোঁ। আমাৰ জমকি বাই আহান ভাল লাগিলেহেঁতেন। ভাত কিয় খালে? ভাত, দালি আৰু ডিম অমলেট। ঠিক আছে। আজি ছেকেণ্ড হাত মাংস খুৱাব? মাংস খুৱাব ছেকেণ্ড হাত? সিহঁতৰ ৰোৱনী অহা নাই, চিন্তা হৈ গৈছে। 9টা বাজি গ'ল, নাই আহা। ঠিক আছে, ৰুই থাকক। দিনটো লাগিব চাগে? ঠিক আছে। এইটোৱে কঠীয়া, এটা কঠীয়া লৈ যাওক। আজিকালি মানে ল'ৰা ছোৱালীবিলাকে চিনিয়ে নাপায় কঠীয়া কি, এটা কঠীয়াত কেইটা থাকে। 84কে এইয়া এইটো জাপি বুলি কয়। জাপি আছে। এইয়া তামোল পাণ লৈ আহিছে খাবলৈ। পুৰা খাব পকতীয়া। এইয়া কঠীয়া নে? এয়া 5টা কঠীয়া আছে। 84কে আছে। এটা কঠীয়াত 84কে 5টা কঠীয়া আছে ইয়াত। ঠিক আছে, আজি ইমানতে ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই বন্ধু বান্ধৱীসকল।